মই তুলিকাই পুনৰবাৰ আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি মই ওলাইছোঁ এতিয়া বজাৰলৈ বুলি এই বস্তু এটা আনিবলৈ। কি বস্তু আনো আহি পেলাই দেখাই আছোঁ। ওলাইছোঁ দেউতাৰ লগত এতিয়া বজাৰৰ পৰা আহোঁগৈ। দেউতাৰ লগত ওলাই আহিছোঁ। আঞ্চক মাৰ লগত থৈ আহিছোঁ। আকৌ ককায়েকে কৈ দিলে আঞ্চক মা বজাৰলৈ গ'ল বুলি। সি আমনিও কৰিব পাৰে, ঠিক নাই। তেতিয়া গৈ আহি লওঁ। তাৰপৰা বেছি টাইম নকওঁ, অকল এটা বস্তুৱে কিনিব আহিছোঁ। গৈ পেলাই দোকানখনত দেখিলেই গম পাব আপুনি মই কি বস্তু কিনিবলৈ আহিছিলোঁ। দেউতাই তেল অলপ ভৰাই ল'লে। মই লগৰ এজনী পালোঁ, তাইৰ লগত অলপ কথা পাতিলোঁ আৰু ভিডিঅ' নকৰিলোঁ মই। আৰু দোকানখন আহি পালোঁ। এইখনেই হ'ল মই আহিব বিচৰা দোকানখন। দেখিয়ে গম পাইছে চাগে কি কাৰণে আহিছোঁ। মই ইয়াত টাব ল'বলৈ আহিছোঁ। আহি পালোঁহি বজাৰৰ পৰা। এতিয়া বজাৰৰ পৰা আনিলোঁ কি গম পালেই আনিছিলোঁ। টাব আনিবলৈ গৈছিলোঁ মই। টাবখিনি এতিয়া মই তাৰে ফুল ৰুম, ফুলৰ কালেকশ্যন কেইটামান কৰি থৈছিলোঁ। তাৰ কাৰণে এতিয়া মই ফুলকেইটা ৰুই লওঁ। আপোনালোককো দেখাই আছোঁ কি কি ফুলৰ কালেকশ্যন কৰিছোঁ। টাবকেইটা এইকেইটা আনিছিলোঁ। এতিয়া ইয়াত মাটিটো ভৰাই লওঁ। তাৰপৰা ফুলকেইটা কি কালেকশ্যন কৰিছোঁ দেখাই আছোঁ। আৰু 10টা টাব আনিছিলোঁ আজি। আৰু সিফালে দিছে বান্দৰ। আমাৰ এই ঘৰত বহুত বান্দৰ আছে। সেইগা আমাৰ টিকলাই কাম কৰিছে। মই কৰিব ল'লোঁ, সি আহি পোৱালি মই ফুল ৰুব ল'লোঁ, ই আহি গোটেইবোৰ খেলি মেলি কৰিছে। সিহে কামত চাহ এইফালে। অ' কি কৰিছা তুমি? কি কৰিছা? হা কৰি কি কৰিছা? এইবোৰ কি কৰিছা? পেলালা? মই কাম কৰি ফুলখিনি মই টাবত ৰুলোঁ। ভিডিঅ'হে কৰা নহ'ল ৰুই থাকোঁতে, কাৰণ অলপ অসুবিধা হ'ল ভিডিঅ' কৰাত। মই এতিয়া আপোনালোকক দেখাই দিছোঁ কি কি ফুল ৰুলোঁ। নামবোৰ মই নাজানো ফুলৰ। আপোনালোকে জানে যদি কমেণ্ট কৰি জনাবচোন। এইকেইটা মই এইখিনি কোনখিনি ৰুইছোঁ মাৰ ঘৰত থকা ফুল। মই এইখিনি ঘৰলৈ লৈ যাম। ইয়াতে মই টাবত ভৰাই নিছোঁ। এইটো ফুল জানো, এইটো ঢেকীয়া ফুল বুলি কয়। আজি দিনত বনাব লৈছোঁ পনীৰ ভুজিয়া ৰেচিপি এটা। তাৰ কাৰণে 1 পোৱা পনীৰ লৈছোঁ। পনীৰখিনি গুড়ি কৰি লৈছোঁ, হাতেৰে কৰিছোঁ। গুড়ি কৰা হৈ গৈছে। এতিয়া আৰু লৈছোঁ পিঁয়াজ মিডিয়াম চাইজৰ এটা কাটি লৈছোঁ সৰুকৈ। নহৰু লৈছোঁ 10 ফুটামান সৰুকৈ কাটি লৈছোঁ। আদা লৈছোঁ অকণমান কাটি লৈছোঁ দীঘলকৈ। আৰু লৈছোঁ বিলাহী লৈছোঁ 2টা মিডিয়াম চাইজৰ সৰু টুকুৰাত কাটি লৈছোঁ। কেপচিকাম লৈছোঁ 1টা সৰু টুকুৰাকৈ কাটি লৈছোঁ। আৰু জলকীয়া লৈছোঁ 2টা। এতিয়া ৰেচিপিটো বনাওঁ। গেছত কেৰাহী পাতিছোঁ, গৰম হ'বলৈ দিওঁ। গৰম হৈ গৈছে। এতিয়া ইয়াত তেল দি দিছোঁ।
তেলখিনি গৰম হৈছে, ধোঁৱা ওলাই গৈছে। এতিয়া ইয়াত কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি কালাৰ চেঞ্জ হোৱালৈকে ভাজি থাকিম। গেছটো মিডিয়াম ফ্লেমত ৰাখিছোঁ। ইয়াত দিম এতিয়া কাটি থোৱা আদা, নহৰু, জলকীয়া। আদা, নহৰু, জলকীয়াকেইটা দি পেলাই আকৌ 1 মিনিটমান ভাজিম। ভাজ খাই হৈ গৈছে। এতিয়া ইয়াত কাটি থোৱা বিলাহীখিনি দি দিছোঁ। লগতে দি দিম কেপচিকামখিনিও। গোটেইখিনি মিক্স কৰি এতিয়া ইয়াত মছলা দিম। হালধি, সোৱাদ অনুসৰি দিম নিমখ আৰু দিছোঁ জিৰা, ধনিয়া, গৰম মছলা, ৰেড চিলি পাউডাৰ আৰু দিছোঁ মেগী মছলা। মছলা দিয়া হৈ গৈছে। এতিয়া গোটেইখিনি মিলাই ভাজিম মছলাখিনি ভাজ খোৱালৈকে। মছলাখিনি ভাজ খাই হৈছে। তেল বিৰিঙিছে। এতিয়া ইয়াত পনীৰখিনি দি দিছোঁ। পনীৰখিনি দি পেলাই আমি 3 মিনিটমান ভাজিম। বেছি টাইম ভাজিব নালাগে। বহুত সহজতে হোৱা এটা ৰেচিপি হয়। খাবলৈ বহুত টেষ্টি হয়। ৰেচিপিটো ৰেডি হৈ গৈছে। এতিয়া গেছটো বন্ধ কৰি দিওঁ। আজি বনোৱা পনীৰ ৰেচিপি ৰেডি হৈ গ'ল। যদি আজি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ ভিডিঅ' ফাৰ্ষ্টবাৰ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।